যদি এটা দ্বিঘাত সমীকৰণ x² + 3x + k ৰ এটা শূন্য 2 হয় তেন্তে k ৰ মান হ'ব if 1 0 of the quadratic polynomial x² + 3x + k is 2 then the value of k অর্থাৎ x² + 3x + k যদি এটা মূল 2 হয় তেন্তে k ৰ মান কি হ'ব এতিয়া x ৰ জায়গাত আমি 2 পাতি দিম তাৰপিছত ক্যালকুলেশনটো কি আনসাৰ হয় চেক কৰিম এটা x ৰ জায়গাত যদি আমি 2 পাতি দিও তেতিয়া হ'ব 2² + 3 * 2 + k = 0 আৰু ক্যালকুলেশন কৰি লাষ্টত পালো k = -10 অৰ্থাৎ কারেক্ট অপশনটো বি এন্ড আনসাৰ -10 যদি এটা ত্ৰিঘাত ৰাখি ax³ + bx² + cx + d ৰ দুটা শূন্য 0 হয় তেন্তে তৃতীয় শূন্যটো হ'ব given that two of the zeros of the cubic polynomial ax³ + bx² + cx + d are 0 the third zero is ইয়াত যেহেতু দুটা মূল 0 বুলি কৈছে গতিকে আমি ইয়াত আমি কি কৰিম প্ৰথমতে ফৰ্মুলা লিখি লৈছো আলফা + বিটা + গামা = -b/a য'ত বিটা আৰু গামাৰ ভ্যালু 0 গতিকে আলফা ওলালে -b/a গতিকে কারেক্ট অপশনটো হৈছে অপশন এ -b/a যদি এটা দ্বিঘাত ৰাখি k - 1 * x² + kx + 1 ৰ এটা শূন্য -3 তেন্তে k ৰ মান কি হ'ব if one of the zeros of the quadratic polynomial k - 1 * x² + kx + 1 is -3 then the value of k এটা k আমি ভ্যালুটো উলিয়াব লাগে ইয়াত যেহেতু এটা x ৰ 0 অৰ্থাৎ শূন্য মান -3 গতিকে আমি x ৰ জায়গাত -3 পুট কৰি দিম এটা -3 আমি যেটা পাতি দিলো তেতিয়া আমি কি হল আমি আনসাৰটো পালোকে k = 4/3 অৰ্থাৎ k = 4/3 ওলালে গতিকে কারেক্ট আনসাৰটো হৈ গল 4/3 অৰ্থাৎ অপশন এ যদি এটা দ্বিঘাত ৰাখিৰ শূন্য দুটা -3 আৰু 4 হয় তেন্তে সমীকৰণটো কি হ'ব a quadratic polynomial whose zeros are -3 and 4 is যদি এটা সমীকৰণ আমাক দুটা zeros দিয়া থাকে এটা quadratic polynomialৰ তেতিয়া আমি ইয়াৰ সমীকৰণটো কি হ'ব এতিয়া আমি মূল দুটা আমাৰ যেটো quadratic equation অৰ্থাৎ quadratic equation হওক বা polynomial হওক এটা বনাবলৈ আমাৰ যেটো ফৰ্মুলা আছিল ফৰ্মুলাটো হৈছে x² - ব্র্যাকেটৰ ভিতৰত মূল দুটাৰ যোগফল অৰ্থাৎ sum of the zeros into x plus product of the zeros অৰ্থাৎ মূল দুটা পূৰণফল এই ফৰ্মুলাটোত আমি মূল দুটা পাতি দিব লাগে অৰ্থাৎ zeros দুটা পাতি দিব লাগে গতিকে আমি zeros দুটা পাতি চালো x² - ব্র্যাকেটৰ ভিতৰত -3 plus 4 into x plus -3 into 4 তেতিয়া আমি পালো x² - x - 12 কিন্তু এই অপচনটো আমাৰ কতো নাই গতিকে আমি কি কৰিলো পুনৰ ইহতক 2 এ হৰণ কৰি দিলো তেতিয়া কি হল x²/2 - x/2 - 12/2 means 6 গতিকে এই অপচনটো আছে অপচন নম্বৰ সি গতিকে কারেক্ট আনসাৰটো হৈ গল অপচন সি কোৱেশ্চন নম্বৰ 5 যদি এটা বহুপদ ৰাখি x² + a + 1 * x + b ৰ মূল দুটা 2 আৰু -3 তেন্তে a আৰু b ৰ মান কি হ'ব অপচনত দিয়া আছে গতিকে কারেক্ট আনসাৰ কোনটো if the zeros of the quadratic polynomial x² + a + 1 * x + b are 2 and -3 then which is the correct option যেহেতু মূল দুটা অৰ্থাৎ zeros দুটা 2 and -3 দিয়া আছে গতিকে আমি কি কৰিম ফাৰ্স্ট টাইম তাত given equation টোত আমি x ৰ জায়গাত ফাৰ্স্ট টাইম 2 পাতি দিম আৰু সেকেন্ড টাইম -3 পাতিম গতিকে ফাৰ্স্ট টাইম 2 পাতি দিম কি পালো twice a + b = -6 পালো আৰু দ্বিতীয়তে -3 পাতি thrice a - b = 6 পালো এটা আমি দুটা ইকুৱেচনত এলিমিনেশন মেথড হওক সাবস্টিটিউশন মেথড হওক মেথড কৰি মেলি তোমালোকে a আৰু b মানটো উলিয়াই দিয়া এটা মই পাই গলো a মান 0 কিন্তু ইয়াত চাও আমি যদি অপচনত চাও a = 0 থকা অপচন অকল d2 আছে গতিকে আমি b মান উলিয়ালো হ'ব যদিও b মান উলালে কি উলালে -6 গতিকে দুইটা কৈছো পৰা বা a = 0 উলালে গতিকে 0 লকা আৰু দ্বিতীয়টো অপচন নাই গতিকে তোমালোকৰ কারেক্ট অপচনটো হৈ গল ডি কোৱেশ্চন নম্বৰ 6 টো হৈছে দুটা মূল -2 আৰু 5 ৰে বনাব পৰা মুঠ দ্বিঘাত ৰাশিৰ সংখ্যা 1 2 3 বা 3 তকৈ বেছি
The number of polynomials having zeros as -2 and 5 is 1, 2, 3 or more than 3. যদি আমাৰ দুটা মূল দিয়া থাকে অৰ্থাৎ দুটা zeros যদি দিয়া থাকে তেন্তে আমি কিমান বনাব অসংখ্য অৰ্থাৎ বহুত আমি সমীকৰণ বনাব পাৰো বা দ্বিঘাত ৰাখিয়ে হওক বা gn হওক আমি বনাব পাৰো গতিকে আমাৰ আনসাৰটো মেনি ইয়াত মেনি অপচন নাই গতিকে কি হ'ব more than 3 অৰ্থাৎ অপচন ডি যদি এটা ত্ৰিঘাত ৰাখি ax³ + bx² + cx + d ৰ এটা মূল 0 হয় তেন্তে বাকি দুটা মূলৰ পূৰণফল given that one of the zeros of the cubic polynomial ax³ + bx² + cx + d is 0 the product of the other two zeros is option a -c/a option b c/a option c 0 or option d -b/a এটা কোনটো আনসার কারেক্ট হ'ব ত্ৰিঘাত ৰাখিৰ আমি এটা ফৰ্মুলা জানো অৰ্থাৎ কিউবিক পলিনোমিয়েলৰ আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে alpha into beta plus beta into gamma plus gamma into alpha equal c/a ইয়াত যেটো এটা মূল 0 গতিকে মই আলফাটো 0 বুলি ধৰি ললো তেতিয়া কি হ'ব 0 পাতি দিলো আলফা জাগাত আনসাৰ পাই গলো beta into gamma equal c/a গতিকে কারেক্ট আনসাৰটো হৈ গল c/a অৰ্থাৎ অপচন বি Question number 8 যদি এটা ত্ৰিঘাত ৰাখি x³ + ax² + bx + c এটা মূল -1 তেন্তে বাকি দুটা মূলৰ পূৰণফল কি হ'ব If one of the zeros of the cubic polynomial x³ + ax² + bx + c is -1 then the product of the other two zeros is option A b - a + 1 option B b - a - 1 option C a - b + 1 option D a - b - 1 যেহেতু ইয়াত এটা মূল -1 দিয়া আছে গতিকে আমি x ৰ জায়গাত -1 পুট কৰি দিলো যেটা -1 পুট কৰি দিলো তেতিয়া আমি আনসাৰটো পালো c = 1 - a + b এতিয়া আমি কি কৰিলো আকৌ এটা ফৰ্মুলা আমাৰ হাতত আছে আমি জানো যে আলফা * বিটা * গামা = c/a এটো ত্ৰিঘাত ৰাখি অৰ্থাৎ কিউবিক পলিনোমিয়েলৰ ফৰ্মুলা তাত আমি এটা মূল মানে আলফা ধৰি ললো আলফা = -1 তেতিয়া পাতি দিলো আনসাৰ পালো alpha into b into gamma equal formula c/a গতিকে a value 1 সমীকৰণটো আমি চালে গম পাম a value 1 তাৰ পিছত কি কৰিলো c থাকিলে c ৰ জায়গাত আমি আগতে যেটো ভ্যালু পাইছিলো অৰ্থাৎ পাইছিলো 1 - a + b সেই ভ্যালুটো আমি ইয়াত পুট কৰি দিলো তেতিয়া আনসাৰ কি হ'ল 1 - a + b অৰ্থাৎ আনসাৰটো কোন হ'ল অপচনটো হৈ গল a অপচনটো কারেক্ট এটা দ্বিঘাত ৰাখি x² + 99x + 127 ৰ মূল দুইটা ধনাত্মক দুইটা ঋণাত্মক এটা ধনাত্মক আনটো ঋণাত্মক বা দুইটা সমান কোনটো অপচন কারেক্ট হ'ব The zeros of the quadratic polynomial x² + 99x + 127 are both positive both negative one positive and one negative both equal এটা কোনটো আনসাৰ কারেক্ট হ'ব আমি যদি সমীকৰণটো ভালকে লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম ইয়াত a এর ভ্যালু কিমান 1 আছে যেটো পজিটিভ হয় ঠিক একেদৰে b ভ্যালুটো 99 হেতু পজিটিভ আৰু c ভ্যালু অৰ্থাৎ কনস্ট্যান্ট ভ্যালুটো 127 হেতু পজিটিভ গটেকিটা যেটো পজিটিভ গটিকে আমি যেটো দুটা উৎপাদক অৰ্থাৎ দুটা ফ্যাক্টৰ পাম গটে ফ্যাক্টৰটা কি হ'ব x + কিবাটা x + কিবাটা বাকি দুইটা আমাৰ কি হ'ব পজিটিভ হ'ব যদি দুইটা পজিটিভ হয় তেতিয়া আমাৰ পজিটিভ মানটো আমি যেতিয়া সোঁফালে লৈ ট্ৰান্সফাৰ কৰি দিম অৰ্থাৎ সোঁফালে পঠিয়াই দিম তেতিয়া x = কি হ'ব এটা নেগেটিভ ভ্যালু হ'ব অৰ্থাৎ ঋণাত্মক ভ্যালু হ'ব গতিকে দুইটা যদি আমাৰ পজিটিভ ফ্যাক্টৰ আছিল আৰু সোঁফালে পঠিয়াটো নেগেটিভ হয় গতিকে আমাৰ উত্তৰ দুইটা কি হ'ব নেগেটিভ অৰ্থাৎ অপচন বি টু কারেক্ট দ্বিঘাত ৰাখি x² + kx + k where k not equal 0 মূল দুটা কেতিয়াও ধনাত্মক নহয় কেতিয়াও ঋণাত্মক নহয় সদায় অসমান সদায় সমান The zeros of the quadratic polynomial x² + kx + k not equal 0 option A cannot both be positive cannot both be negative are always unequal are always equal এটা কোনটো আনসাৰ কারেক্ট হ'ব এনেকুৱা ধৰণৰ এটা আনসাৰ আমি অকমান আগতে কৰি আহিছো এটো কোৱেশ্যনৰ একেই ইয়াত যেহেতু a এর মান b এর মান আৰু c এর মান সকলো পজিটিভ হয় গতিকে কি হ'ব ইয়াৰ আনসাৰটো কি হ'ব ফ্যাক্টৰ কেটা পজিটিভ হ'ব আৰু আনসাৰটো হৈ যাব পজিটিভ আনসাৰ আমি সোঁফালে ট্ৰান্সফাৰ কৰিলে অৰ্থাৎ ৰাইট সাইডলৈ যদি আমি ট্ৰান্সফাৰ কৰো তেতিয়া কি হয় নেগেটিভ আনসাৰ হয় গতিকে কি হ'ব আনসাৰ দুইটা নেগেটিভ হ'ব গতিকে আনসাৰটো কি হ'ব cannot be both positive অৰ্থাৎ অপচন নম্বৰ এ কেতিয়াও ধনাত্মক
নহয় যদি এটা বহুপদ ৰাখি ax square plus bx plus c, c not equal 0 মূল দুটা সমান তেন্তে অপশন এ c আৰু a বিপৰীত চিহ্ন বিশিষ্ট অপশন বি c আৰু b বিপৰীত চিহ্ন বিশিষ্ট অপশন সি c আৰু a একে চিহ্ন বিশিষ্ট অপশন ডি c আৰু b একে চিহ্ন বিশিষ্ট if the zeros of the quadratic polynomial ax square plus bx plus c where c not equal 0 are equal then c and a have opposite signs. Option B, C and B have opposite signs. Option C, C and A have the same signs. Option D, C and B have the same signs. Which option is correct? যেহেতু কোৱেশ্যনটোত কৈছে both zeros are equal অৰ্থাৎ মূল দুটা সমান গতিকে আমি ফৰ্মুলা এটা আছে আমি জানো যদি মূল দুটা সমান অৰ্থাৎ zeros are equal তেতিয়া কি হয় b square minus 4ac equal 0 হয় তেতিয়া আমি কি হ'ব 4ac equal b square আৰু ac equal b square by 4 মানে 4 টো ইফালে ট্ৰান্সফাৰ কৰিলো ইয়াত আমি এটা কি হ'ব এটো কাৰেক্ট হ'ব যদি নেকি কি হয় ac greater than 0 অৰ্থাৎ ac greater than 0 হ'ব যদি ইয়াত a আৰু c ভিতৰত কোনোবা এটা যদি চিহ্নটো যদি মাইনাস হৈ যায় তেতিয়ালে কিন্তু less than 0 হৈ যাব গতিকে a আৰু c দুইটা কি হ'ব লাগিব সেম সাইন হ'ব লাগিব গতিকে কারেক্ট অপশনটো হৈ গল অপশন নম্বৰ সি সি আৰু এ একে চিহ্ন বিশিষ্ট অৰ্থাৎ সি এণ্ড এ হ্যাভ দা সেম সাইন অপশন নম্বৰ সি যদি এটা বহুপদ ৰাখি x স্কয়াৰ প্লাস ax প্লাস b ৰ এটা মূল আনটো ঋণাত্মক হয় তেন্তে এইটো ৰৈখিক পদ নাই আৰু ধ্ৰুৱক ঋণাত্মক ৰৈখিক পদ নাই আৰু ধ্ৰুৱক ধনাত্মক ৰৈখিক পদ আছে কিন্তু ধ্ৰুৱক ঋণাত্মক ৰৈখিক পদ আছে কিন্তু ধ্ৰুৱক ধনাত্মক if one of the zeros of a quadratic polynomial of the form x square plus ax plus b is the negative of the other then it option A has no linear term and a constant term is negative option B has no linear term and a constant term is positive option C can have a linear term but constant term is negative or option D can have a linear term but the constant term is positive which answer is correct or which option is correct গতিকে তোমালোকৰ এটা মই 12 টা কোৱেশ্চন বনাই দিছো ইয়াত এনেকা ধৰণৰ আৰু বাকি চেপ্টাৰৰ ওপৰত মই ধুনিয়া ইম্পৰ্টেন্ট কোৱেশ্চন বনাই দিম বেলেগ সব সায়েন্সৰ বনাম বেলেগ সাবজেক্টৰ বনাম গতিকে তোমালোকে এনেকা ভিডিও বিলাক পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগতে ক্লাস 12 ভিডিও বনাই আছো তা ক্লাস 12 কোৱেশ্চন পেপাৰ পাবা ঠিক একেদৰে যেতিয়া তোমালোকৰ HSLC অথবা মেট্ৰিকৰ এক্সাম হৈ যাব হে মেট্ৰিকৰ কোৱেশ্চন পেপাৰ মই পোৱা লগে লগে মেইনলি মেথছৰ পেপাৰখন মই সলভ কৰি একেদিনে দি দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে যদি মেথছখনত কিমান নম্বৰ পাবা তাৰ সঠিক উত্তৰ জানিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া একেদিনে তোমালোকে ৰিজাল্টটো পাই যাবা আহা এতিয়া আমি লাষ্ট কোৱেশ্চনটো আনসাৰটো কি হয় হেতু চেক কৰি লওঁ যেহেতু ইয়াত মূল দুটা কৈছে অৰ্থাৎ জিৰ'জ থাকে এটাৰ আনটোৰ কি হয় অপোজিট অৰ্থাৎ আনটোৰ ঋণাত্মক এটা পজিটিভ হলে আনটো কি হ'ব নেগেটিভ পজিটিভ হলে নেগেটিভ অৰ্থাৎ ধনাত্মক হলে ঋণাত্মক গতিকে আমি কি কৰিলো এটা আলফা আনটো কি ধৰিলো মাইনাস আলফা গতিকে সাম অফ দা জিৰ'জ অৰ্থাৎ মূল দুটাৰ সমষ্টি আলফা প্লাছে মাইনাসে মাইনাস আলফা ইকুৱেল মাইনাস বি বাই এ ইয়াত আমি মাইনাস বি ভ্যালুটো সমীকৰণটো চালো সমীকৰণত বি ভ্যালুটো কি আছে এ আৰু এ ৰ ভ্যালুটো কি আছে 1 হেতু আমি ভ্যালুটো পুট কৰি দিলো আৰু এ ভ্যালু পালো 0 পুনৰ আমি product কৰিলো product মানে alpha into beta ঠিক ধৰণে product কৰিলো কি পালো minus alpha square equal b অৰ্থাৎ b ভ্যালুটো আমি কি পালো নেগেটিভ গতিকে আমাৰ ইয়াত অপচনটো হ'ব b কি হ'ব b less than 0 গতিকে less than আনসাৰটো হ'ব অপচন নম্বৰ a ৰৈখিক পদ নাই আৰু ধ্ৰুৱক ঋণাত্মক অৰ্থাৎ has no linear term and the constant term is negative option number a